ৰাস পূৰ্ণিমা উপলক্ষে ধুবুৰী জিলাৰ গোলকগঞ্জৰ দক্ষিণ ৰায়পুৰৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰত মহাপ্ৰভুৰ অখণ্ড মহানাম যজ্ঞানুষ্ঠান উপলক্ষে আজি মন্দিৰ প্ৰাংগণৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ লগতে কোচ ৰাজবংশী পৰম্পৰাগত পাতনি আৰু লালপাৰী শাৰী পিন্ধি 108 গৰাকী কন্যা শিশু আৰু যুৱতীয়ে লীলা কীৰ্তন কৰি গংগাধৰ নৈৰ পানী তুলিবলৈ যায়। আয়োজক সমিতিৰ কৰ্মকৰ্তাই জনোৱা মতে এইবেলি এই মহাপ্ৰভুৰ অখণ্ড মহানাম যজ্ঞানুষ্ঠান 48 বছৰত ভৰি দিছে। সেই উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে হ'ব লগা লীলা কীৰ্তন অনুষ্ঠানত বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে বিভিন্ন কীৰ্তনৰ দল উপস্থিত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আৰ আছাম। আজি আমাৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণদেৱৰ আমাৰ দক্ষিণ এইবোৰত যিখন অষ্টপ্ৰহৰ হয়, এই অষ্টপ্ৰহৰৰ আমি গংগা জল নিয়াৰ কাৰণে আমি ইয়াত আহিছোঁ। আমাৰ 108জনী ছোৱালী আহিছে আৰু লগতে আমাৰ ভক্তবৃন্দ ৰাইজ আহিছে। আমাৰ তিনিদিনীয়া হ'ব অষ্টপ্ৰহৰ। লীলা কীৰ্তন নহয়, খালি অষ্টপ্ৰহৰ নামযজ্ঞ হ'ব। মহানাম যজ্ঞ হ'ব নে? মহানাম যজ্ঞ হ'ব। বাহিৰৰ পৰা মানুহ আহিব নেকি? বাহিৰৰ পৰা দল আহিব আমাৰ। কোন ঠাইৰ পৰা দল আহিব? আমাৰ ডুমৰ দহৰ আছে, বেংগলৰ আছে, ৱেষ্ট বেংগলৰ পৰা আহিব, লগতে আমাৰ গোলকগঞ্জৰ আছে। এয়া আপোনালোকৰ যিটো অষ্টপ্ৰহৰ, এইটো কিমান দিন হ'ল আপোনালোকৰ? এইটো আমাৰ এই 48তম বছৰ হ'ব।